নমস্কাৰ সাংবাদিক বন্ধুসকল সকলোকে আজিৰ এই সংবাদ মেললৈ স্বাগতম জনাইছো। আপোনাৰ সংগীত বিদ্যালয়টো ক'ত প্ৰতিষ্ঠা কৰিব? পঞ্চায়ত লেভেলত নে প্ৰতিখন জিলাত আমি কৰিম আৰু বোলে নহয় কোনোবা জিলা পৰিষদৰ সিদ্ধান্ত হয় যে আমি আমাৰ পঞ্চায়ত বা আমাৰ আঞ্চলিক পঞ্চায়ত বা আমাৰ জিলা পৰিষদেও এখন নতুনকৈ তেওঁলোকে যদি বিচাৰে সিদ্ধান্ত লয় তেওঁলোকৰ অঞ্চলত একোখন সংগীত বিদ্যালয় কৰিব পাৰে। কিন্তু এইটো সিদ্ধান্ত এতিয়া LAC ৱাইজ আমি লোৱাৰ সিদ্ধান্ত লৈছোঁ বিধানসভা সমষ্টি ভিত্তিক আমাৰ য'ত সাংসদ বিধায়ক আছে সেই অঞ্চলত। বাকী অঞ্চলতো আমি চিন্তা কৰিম পৰৱৰ্তী সময়ত। প্ৰথম পৰ্যায়ত আমাৰ বিধায়ক সাংসদ থকা অঞ্চলত আমি সংগীত বিদ্যালয় আমি প্ৰতিষ্ঠা কৰাৰ বাবে আগবাঢ়িম। প্ৰতিনিধিটো তেনেকুৱা প্ৰতিজন বিধায়কে নিজৰ সমষ্টিত সাংসদ অকল কৰবাত তেনেকুৱা সাংসদ আছে যে বিধায়ক নাই কিন্তু আমাৰ সাংসদ আছে যে সাংসদে সেই জেগাত নেতৃত্ব ল'ব বা অন্য জনপ্ৰতিনিধি যিসকল আছে পঞ্চায়তৰ পৰা জিলা পাৰ্লিয়ামেণ্টলৈকে সকলো নিৰ্বাচিত প্ৰতিনিধিয়ে আমাৰ আটাইবিলাক কাৰ্যক্ৰমত স্থায়ী কামবিলাকত তেওঁলোকৰ সহযোগিতা থাকিব, সহযোগিতা কৰিব। জুবিন গাৰ্গৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰিব সেইটো সাংসদ পুঁজিৰ পৰা হ'ব নে? এইটো কোনো সাংসদ পুঁজি বিধায়ক পুঁজিৰ পৰা নহয়, এইটো ৰাইজৰ পৰা যদি তেওঁ প্ৰয়োজন অনুভৱ কৰে ৰাইজৰ পৰা আহ্বান জনাব। ৰাইজে যদি দিলে দিব, নহ'লে তেওঁ আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ পৰা উঠাই প্ৰথমটো পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিব। কোনোবাই 100 দিব পাৰে, কোনোবাই 500 দিব পাৰে, কোনোবাই 200 দিব পাৰে, 50 টকাও দিব পাৰে। যি দিব প্ৰথম কাৰ্যকৰ্তাসকলৰ পৰা উঠাম আমি। তাৰপিছতহে বাকী কাৰোবাৰ যদি সহায় লাগে, যদি ভাবে বহুত ডাঙৰকৈ কিবা এটা ভাবিছে, তেতিয়াহ'লে তেওঁ অন্য বিভিন্ন সামাজিক সংগঠনৰ নেতৃত্ব বা ৰাইজৰ পৰা সংগ্ৰহ কৰিব পাৰিব। প্ৰথম দলৰ কাৰ্যকৰ্তা হ'ব। কালি আপোনালোকৰ যিহেতু সকলো সাংসদ বিধায়ক এখন বৈঠক হৈছিলে, তাত কোনোবা ধৰণৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কিবা সময়সীমা তেনেকুৱা বান্ধি দিছে, তেনেকুৱা কিবা কথা আছে কিবা ওলাইছে নেকি? কালিতো আমাৰ চৰকাৰখনৰ কাম কাজবিলাক যিখিনি আঁচনি বৰ্তমান চলি আছে সেই আঁচনিখিনি আমি কিদৰে 100% ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে সকলো সাংসদ বিধায়কক আহ্বান জনাইছে। চৰকাৰে প্ৰয়াস চলাই আছে আৰু আমি যিটো কৈছোঁ যে লাষ্ট মাইল ডেলিভাৰী, শেষৰজন ব্যক্তিক আমি আমাৰ আঁচনিৰ জৰিয়তে লাভান্বিত বা তেওঁলোকৰ সামাজিক বা আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰিব পাৰিছে নে পৰা নাই, এই কথাটো যাতে সুনিশ্চিত হয় তাৰ কাৰণে MLA MP সকলক আহ্বান জনাইছে। আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকে অকণমান আৰু বেছি ভালকৈ মনিটৰ কৰিব। সাৰ্ভে কথা যেহেতু আপোনাৰ বিজেপি এটা আছে, সকলোৰে মানে ইলেকশ্যনৰ আগত সকলো বিধায়কৰ সমষ্টিত সাৰ্ভে এটা হয়, এইবাৰো সকলো বিধায়কৰ ক্ষেত্ৰত সাৰ্ভেটো হ'ব আৰু সাৰ্ভেৰ ভিত্তিতে প্ৰাৰ্থিত্ব আগবাঢ়িব যেনেধৰণৰ কথা জনোৱা হৈছে। আজি আমি গোটেই সংবাদ মেলখন আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সমৰ্পিত কৰিছোঁ। গতিকে এই মুহূৰ্তত আজি আৰু বেলেগ ৰাজনৈতিক কথা আজি আমি নাপাতোঁ। গতিকে অকল প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগে, শীঘ্ৰে ন্যায় পাব লাগে। ইয়াৰ কাৰণে ন্যায়ালয়ে বেছি শক্তিশালী ভূমিকা ল'ব লাগিব। SITয়ে প্ৰতিবেদন সময়ৰ ভিতৰত বা সময়ৰ পূৰ্বেই, আমি আশা কৰিম সময়ৰ পূৰ্বেই দিয়ক বা সময়ৰ ভিতৰত দিয়ক। ইয়াত যাতে কোনো দেৰি নহয় সেই কথাটোত আমি বেছি গুৰুত্ব দিছোঁ। এই সপ্তাহৰ পাছত ৰাহুল গান্ধীয়ে আহিছে আজি। ৰাহুল গান্ধী আহিছে আজি মই এইটো ক'লো ৰাজনৈতিক কথা, তেখেতক আমি স্বাগতম জনাইছোঁ অসমলৈ। তেওঁ বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধী দেৱক স্বাগতম জনাইছোঁ। অসম আমি সকলোৱে অতিথি দেৱ ভৱন বিশ্বাস কৰোঁ। তেওঁ অতিথিয়ে আমাৰ অতিথি এজন আহিলে তেখেতক আমি আদৰণি জনাব, তাতকৈ আৰু বেছি কথা আমি ক'ব খোজা নাই। আৰু আপোনালোকে জানেই গোটেই কথাখিনি, গতিকে ইয়াত আৰু বিশেষ বিস্তৃতভাৱে কোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি এটা কথা ঠিক কৰিছোঁ, আৰু এটা কথা আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে লিখি আছোঁ। বিজেপি ইয়াৰ পৰা বাহিৰত নাই, বিজেপি ইয়াৰ ভিতৰত সোমাই আছে।
1.4 মিলিয়ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আছে তাত ভাৰতীয় জনতা পাৰ্টি অংশীদাৰ। কিন্তু এতিয়া আমি আকৌ এটা বিজেপি কৰ্মকৰ্তাসকলে যাতে এই বিষয়টো আৰু অধিক ভিতৰত হৃদয়ত মন মগজুত সংস্থাপিত কৰি ৰাখিব পাৰে, তাৰ কাৰণে ময়ো জুবিন আমিও জুবিন শীৰ্ষক এক নতুন সামাজিক মাধ্যমত এটা বিষয় আমি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে আছে, তাৰ লগত ময়ো জুবিন আমিও জুবিন এইটো আমি এড কৰিম। বহুত বহুত ধন্যবাদ সকলোকে, বহুত বহুত ধন্যবাদ।